Hi guys. আজি আমাৰ মুমাই তুলিত কিবা লগাই দিব যত নালাগিব কোমলটো হৈ যাব তাৰপিছত যে কোমল হৈ পেলাই ধুবি যে তেনে কোমল হৈ যাব বহুত কোমল হৈ যাব তাৰপিছত নাইচা হৈ যাব তাৰ ৰান্ধা বাতিটো খিলি তাৰপিছত যে মই বনাম ভাত দাদা খাব আহিব এতিয়া মই চুলিত মিঠি গিঠি লগাম ইয়াত মোৰ মায়ে ৰাতি পানীত ডুবাই থৈ দিছিলে ইয়া মা জবা ফুল ছিঙিছে জবা ফুলৰ লগত যে মিঠি গুটিৰ লগত মিক্স কৰিব তাৰপিছত মোৰ চুলিত লগাব জবা ফুল যে আমাৰ ঘৰতে থাকে বহুত ধুনীয়া লাগে মোৰ মা এতিয়ালৈকে ছিঙি আছে মূৰত লগাব কাৰণে ইমান ধুনীয়া ফুলখিনি এতিয়া মায়ে বাকীখিনি কৈ দিব এতিয়াৰ পৰা কেনেকৈ কি কৰিছোঁ এইখিনি মই কৈ দিম এতিয়া জবা ফুলখিনি মই এই ছিঙি লৈ আনিলোঁ এতিয়া এপাহ এপাহকৈ গোটেই ফুলখিনি মই ৰেডি কৰিম পিচিবৰ বাবে প্ৰথমে ঠাৰিখিনি এৰুৱাই ল'ম তাৰ পৰা এনেদৰে এৰুৱাই ল'ব ধুনীয়াকৈ মই আজি বেছি ইয়াত ইনগ্ৰিডিয়েণ্ট মিক্স নকৰোঁ ইয়াত দুটাই ইনগ্ৰিডিয়েণ্ট থাকিব বাট আপোনালোকে ইয়াতে যদি বেছি ফল বেছি পাব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত কল দিব পাৰে মৌ দিব পাৰে পিঁয়াজ দিব পাৰে নৰসিংহ পাতো দিব পাৰে যিহেতু নৰসিংহ পাত চুলিৰ কাৰণে খুব ভাল যদি নাই আপুনি স্কিপ কৰিব কোনো কথা নাই ইয়াত আপুনি মেথি আৰু জবা ফুলে যথেষ্ট আৰু এটা কথা বহুতে চাউল চুলিত লগায় চাউল চুলিৰ কাৰণে বহুতেই ভাল কিন্তু চাউলে চুলিখিনি বহুত ড্ৰাই কৰে গতিকে যেতিয়া আপুনি চাউল চুলিত লগাব পিঠাগুড়ি হওক বা চাউলৰ গুড়ি সদায় কল নাইবা মৌ আপুনি দিবলৈ নাপাহৰিব বা মেথি দিলেতো ভালেই খুবেই বেছি ভাল এতিয়া আমি দুইটা ইনগ্ৰিডিয়েণ্ট মিক্সিত পিচি ল'ম আপোনালোকে মিক্সিত যদি নাথাকে মিক্সাৰ গ্ৰাইণ্ডাৰ যদি নাথাকে তেতিয়াহ'লে পটাটো পিচিব পাৰে আপোনাৰ সুবিধা য'ত হয় তেনেকৈ পিচি ল'ব জাষ্ট মানে পেষ্ট এটা বনাই ল'ব এইখিনিৰে এতিয়া আমাৰ পেষ্ট ৰেডি হৈ গ'ল এনেদৰে পেষ্টটো হৈ যোৱাৰ পিছত আপুনি লগাব পাৰিব কিন্তু যিদিনাখন লগাব তাৰ ঠিক আগদিনাখন মনত কৰিব যে ধুনীয়াকৈ চুলিখিনি ৰাতিপুৱা শ্বেম্পু কৰিব আৰু ৰাতিলৈ এনেকৈ আপুনি যিটো তেল লগায় সেই তেলটো কম পৰিমাণে হ'লেও চুলিখিনিত আগে গুৰিয়ে সমানে অলপ অলপকৈ সকলোতে লগাই ল'ব ৰিপাঞ্চীৰ চুলিত মই যেতিয়াই কিবা তাৰমানে পেক লগাওঁ তাৰ আগত মই সদায় আগদিনাখন তাইৰ চুলিখিনি সদায় শ্বেম্পু কৰি দিওঁ আৰু ৰাতিলৈ অকণমান তেল দিওঁৱেই বিকজ তাইৰ চুলিখিনি বহুত ড্ৰাই আৰু মানে কি বহুত কাৰ্লি হয় যিসকলে তাইক চিনি পায় জানে তেওঁলোকে গম পাব যে তাইৰ চুলি বহুত বেছিয়ে কাৰ্লি এতিয়া বহুত কমিছে মইখিনি লগাই যিকোনো পেক ধৰক যিখিনি মই চাই চিতি লওঁ আৰু কি পেক লগাব লাগে সেনেকুৱা ভাল কিবা মেথি হওক বা চাউলেই হওক বা কণীয়ে হওক বা কলেই হওক সেইবোৰ মই তেনেকৈ তাইক মাজে মাজে লগাই থাকোঁ তাইৰ চুলিখিনি নহয় ফণি নোসোমায় মোৰ বিশেষকৈ স্কুল যোৱাৰ সময়ত বহুত প্ৰব্লেম হয় তাইৰ চুলিখিনিৰ কাৰণে সেইকাৰণে মই তাইক মানে মাজে মাজে সপ্তাহত এদিনকৈ হ'লেও কিবা এটা পেক লগাওঁ বা কেতিয়াবা 15 দিনৰ মূৰতো লগাওঁ বুজি যিবিলাক আৰ্টিফিচিয়েল একো নলগাওঁ মই তেনেদৰে আৰু শ্বেম্পুটো মাজে মাজে কৰা হয় আৰ্টিফিচিয়েল হিচাপে কিন্তু বাকী তাইৰ চুলিত মই সদায় প্ৰাকৃতিক বস্তুৱে লগাই আহিছোঁ চুলিত যেতিয়াই মানে পেকবোৰ লগাব সদায় মানে গুৰিত লগাব চেষ্টা কৰিব কাৰণ গুৰিত ভালকৈ পালেহে আগটোলৈ ধুনীয়াকৈ যাব আৰু তেল কম এখন ফণি মানে কম মানে ফণি যিহেতু তো তেল কম বুলি এখন পাই এখন পিছফালখন একদম জোঙা থাকে সেইখনে মানে সেউতাটো ফালিবলৈ খুব ভাল হয় তো যদি আপুনি পাৰে তেল কম এখন আনি ল'ব খুব বেছি 10 পৰা 20 টকাৰ ভিতৰত ল'ব চাগে তো গতিকে আনি ল'ব সেইখন সেউতা ফালি ধুনীয়াকৈ চুলিখিনিত গুৰিত লগাব পাৰিব আৰু আজি যিহেতু আপুনি পেকটো লগাইছে গতিকে আপুনি আজি শ্বেম্পু কৰিব প্ৰয়োজন নাই আপুনি চুলিখিনি পানীৰে ধুই দিব আৰু পিছদিনাখনহে শ্বেম্পু কৰিব এতিয়া ৰিপাঞ্চী চুলিখিনি এয়া এতিয়া মই শ্বাৱাৰ কেপ এটা তাক পিন্ধাই দিম তাৰপিছত শুকান পানীৰে সুদা পানীৰে ধুই দিম কালি যে মই শ্বেম্পু দি নাই ধোৱা যে আজি মই শ্বেম্পু দি ধুইছোঁ
এয়া চাওক মই ফোনে দি নাচুৰা যে সেইকাৰণে ভিডিঅ' বনাম যে সেইকাৰণে মই এইটো নাচুৰা এতিয়া চলিম হা 1 2 3 go Yeah, more fully you can go lay yourself. Yeah, more fully burning it, yeah. Abo. Yeah, more fully burning it, Muna. More video to say can go like and subscribe. Bye bye.